বন্ধুসকল কি খবৰ আপোনালোকৰ ভালনে মোৰ চেনেল অনুভূতিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু বহু দিনৰ পৰা মই ভিডিঅ' দিব পৰা নাই কাৰণ মোৰ গাটো বিৰাতে বেয়া হৈ আছিল জ্বৰ হৈ আছিল আৰু সেইটো কাৰণে ভাবিলোঁ আজি অকমান ওলাইও আহোঁ তো আপোনালোককো দেখুৱাম বুলি ভাবিলোঁ আজি মই ক'ত যাই আছোঁ আপোনালোকে ভিডিঅ'টো চালে গম পাবই এতিয়াতে নকওঁ মই ক'ত যাই আছোঁ বাকী আপোনালোকৰ ভালে কুশলে থাকিব যিহেতু বতৰো চেঞ্জ হৈ আছে সেইটো কাৰণে জ্বৰ আহিছে মিষ্টাৰৰো হৈছে আৰু অহাকালি এখন বিয়া আছে তাৰে কাৰণে কিছু দুই এপদ বস্তু ল'ব লগা আছে তো সেইটো কাৰণে আজি বজাৰলৈ আহিলোঁ ফেঞ্চিত এখন মাৰ্কেট আছে তালৈকে আহিছিলোঁ মই দেখুৱাম বাৰু তাতে গৈ কি কি কিনিলোঁ ভিডিঅ'টো চাই থাকিব মানুহৰ ভিৰ দেখিছেনে আমিতো গাড়ী বহুত দূৰত থ'ব লগা হৈছে কিন্তু ইমান গা বেয়া লাগি আছে ভিতৰে কিবা দুৰ্বল লাগি আছিল হ'লেও উপায় নাই আৰু সেইকাৰণে আহিব লগা হৈছে মিষ্টাৰৰ লগৰ ছোৱালী এজনীৰ বিয়া তো নগ'লেও নহয় তেনেকুৱা হৈছে সেইকাৰণে আহিছোঁ মই কাৰণ মোৰ দুই এপদ বস্তু একেবাৰে নাই মানে একদম শেষৰ সময়লৈ ৰৈ থকা যায় হৈছে মোৰো এনে ইয়াৰ কুৰ্তিবিলাক আছিলে এইটো চাইডে আৰু এইপিনে যিহেতু সৰস্বতী পূজা আৰু ভেলেণ্টাইন ডে পুৰা একেলগে পৰা নিচিনা হৈছে কিছুদিন মাজত গেপ তো সেইটো কাৰণে পুৰা ভিৰ আৰু বজাৰত আৰু ফেঞ্চি বজাৰ ভিৰৰ কাৰণে ফেমাছ দিয়কচোন ইয়াতে খোজ নিদিয়াকৈ যাই থাকিব পাৰি আৰু আজি মই যিটো জেগাত আহিম আপোনালোকে নিশ্চয় কিছুমানে আহিছে আৰু যি কিছুমান অহা নাই তেওঁলোকৰ কাৰণে সুবিধা হ'ব কাৰণ ইয়াতে বহুত মানে কম প্ৰাইজতে পায় এইপিনে মছজিদ গলিৰে এইটো সোমাই আহিব লাগে এইপিনে কসমেটিক শ্বপবিলাকো আছে এনেকুৱা ষ্টিকন মেহেন্দিবিলাক ইয়াতে পায় আৰু এইটো CM কমপ্লেক্স যে তাতে আপোনাৰ হোলচেল প্ৰাইজত যিবোৰ মেকআপৰ বস্তু ন কসমেটিক বস্তু সেইবোৰ তাতে পাব আৰু ডেকৰ পিচ কিছুমান পাব ঘৰত সজোৱাৰ বাবে আৰ্টিফিচিয়েল ফ্লাৱাৰ এয়া বাহিৰত আছে বাৰু মই দেখাই দিছোঁ মোৰ এইবিলাক কিনোৱে লাগে দেখিলে এয়া ইমান মৰম লাগে পিনে ট্ৰলি বিলাকো এইপিনে পায় ইয়াতেও এটা দেখাইছোঁ মই আৰ্টিফিচিয়েল ফ্লাৱাৰ এয়া ইমান ব্যৱহাৰ হৈ আছে মাতটো একেবাৰে বহি গৈছে এইপিনে এয়া গিফ্ট পেকিঙৰ মানে গিফ্ট ছেটবিলাক আছে এইবোৰ বেগছবিলাক ইয়াতে পায় কিন্তু ইয়াতকৈও মানে অকণমান কম প্ৰাইচ বুলিয়ে কৈছোঁ মই যিহেতু কম প্ৰাইজত মোৰ হিচাপত লাগে তো সেইটো কাৰণে তাতে মই কিনো মই দেখাই দি আছোঁ কোনখিনি তেনেকৈ সোমাই যাব লাগে অকণমান একেবাৰে মানে লাষ্টত আৰু এইপিনে ইয়া ভেলেণ্টাইন ডে স্পেচিয়েল কিছুমান বস্তু আছে ইয়া মিষ্টাৰক কৈছোঁ মোক হেৰি কিবা দিব লাগিব বুলি এয়া কেণ্ডেল ষ্টিক ফ্লাৱাৰ বহুত কিবাকিবি বস্তু আছে ইয়াতে গিফ্টিঙৰ কাৰণে মানে আৰু ইয়াতেও আমি সোমাই আহিছোঁ এইটো চব ছোৱালীয়ে চিনিয়ে পায় মোটামুটি কাৰণ ইয়াতে আহিলে আৰু হেভেনত অহা যেন লাগে ইয়াতে কাপোৰৰ বাহিৰে চব বস্তু পায় ডেকৰ পিচ তাৰপিছত এইবোৰ গ্লাছ মেটেৰিয়েল গিফ্টিঙৰ বস্তু বেগ চেণ্ডেল কসমেটিকো আনকি ভিতৰত আছে এইবোৰ দেখিছেনে ইমান মৰম লাগে চব কিনো লাগে মুঠৰ ফেঞ্চি গ'লে তাতে এবাৰ হ'লেও সোমাই কিবা নহয় কিবা এপত লৈ আহোঁৱে মই এইবোৰ মগছবিলাক দেখিছেনে কিমান ধুনীয়া আৰু বেছি দামো নহয় এইবোৰৰ এইবোৰ লেম্পবিলাক এইবোৰ ফাউণ্টেইন আপোনালোকৰো যদি কোনোবা এনেকুৱা কিনিব ইচ্ছা আছে ইয়াতে আহিব পাৰে বেডশ্বীটো পায় কাপোৰ নাপায় বুলি কৈছিলোঁ কিন্তু বেডশ্বীট পায় আকৌ পিল' কভাৰ বেডশ্বীট এইবোৰ পায় এইপিনে কসমেটিকৰ শ্বপ আছে এই দুখন আছে লেকমি দেন চুগাৰ কসমেটিক আৰু জয় এইবোৰ বেলেগ দামী ব্ৰেণ্ডৰে পাব আৰু ইয়াৰ পৰা আৰম্ভ হ'ব শ্বু কালেকশ্যনবিলাক তো আপোনালোকক যেনেকুৱা ধৰণৰ লাগে হাই হিল লাগে স্লিপাৰ্ছ লাগে বা পাম্প শ্বু টাইপ লাগে
বুটছো আছে, ইয়া বুটছ। মোক মেইনলি লাগে দুযোৰমান ব্লক হিল টাইপৰ লাগে, মানে মেখেলা চাদৰৰ লগত লাগে ন। বেছি পেঞ্চিল হিল হ'লেও উজুতি খাব ভয় লাগে অকণমান, যিহেতু পাহাৰ জেগা হয়, সেইটো কাৰণে অকণমান মই ব্লক হিলে বিচাৰিম। আৰু বেগছ ল'ব লগা আছে মোৰ, মানে ক্লাটচ টাইপ আৰু হেণ্ডবেগ নহয়। হিলছবিলাক অধিক মাছত বগলী কণা টাইপ লাগে মোৰ ইয়াতে আহিলে। কি লওঁ কি নলওঁ, এইটোও ভাল লাগে সেইটোও ভাল লাগে। এইকেইটা ডিজাইন ইউনিক ডিজাইন হয়, মানে এইবাৰ মই ফাৰ্ষ্ট টাইম দেখিছোঁ ইয়াতে। এইকেইটা চাব পাৰে, কিন্তু মই নল'লোঁ কাৰণ মোৰ এনেকুৱা ড্ৰেছ একো মেটচ হোৱা নাই মানে, তো সেইটো কাৰণে আৰু এনেই কিয়নো আনো। কিন্তু আপোনালোকে চাব পাৰে, ফৰ্মেলতো আছে, এইবোৰ ফৰ্মেলত কিছুমান আছে, কিন্তু বিৰাট ইউনিক লাগিছে এইকেইটা ডিজাইন, নহয়নে বাৰু? এতিয়া মই যিকেইযোৰ লৈছোঁ এইকেইযোৰ মই পিন্ধি চাই আছোঁ, ৰ'ব মই দেখাই আছোঁ বাৰু আপোনালোকক। জনাব কোনযোৰ ভাল লাগিছে। এইযোৰ একদম চিম্পল হয়, একদম ৰেগুলাৰ ইউজৰ কাৰণে আৰু পামচু। মই লেভেণ্ডাৰ কালাৰটো ইমান ভাল পাওঁ। এইয়া এইযোৰ এযোৰ এইযোৰ বিৰাট পিন্ধিবলৈ বিৰাট কমফৰ্টেবল হয়, ভিতৰৰ ফালে পঞ্চ টাইপৰ হয়। ভাল লাগিছে চেণ্ডেলযোৰ কিবা এটা, মানে পূৰা ফুল ব্লক হিল আৰু আগৰখিনিৰ পৰা পিন্ধিব বিৰাটেই কমফৰ্টেবল হ'ব। আহিছিলোঁ মই এযোৰ ল'বলৈ, এতিয়া চাওঁতে চাওঁতে কিমানযোৰ হয় চাওঁ আৰু। এই এযোৰ মোক বিশেষকৈ মেখেলা চাদৰৰ লগত পিন্ধিবৰ কাৰণে লাগে, মেখেলা চাদৰ হওক শাৰী হওক তেনেকুৱাবিলাকৰ লগত। এইযোৰো এযোৰ ব্লক হিল হয়। এনেকুৱা মই আজিলৈ পিন্ধা নাই, এইবাৰ ফাৰ্ষ্ট কিনিছোঁ, মানে কিনিম বুলি ভাবিছোঁ, চাওঁ কেনেকুৱা লাগে আৰু। আৰু এযোৰ আছে, এইযোৰ এযোৰ অলপ ডাৰ্ক কালাৰ হয় এইযোৰ বাকীকেইযোৰতকৈ, কিন্তু ভাল লাগিছে। গল্ডেন কালাৰৰ ইয়াত অকণমান স্পাৰ্কলৰ এইটো ডিজাইনিঙৰ কাম আছে। আৰু নেক্সট আমি আহিছোঁ বেগৰ কাৰণে, মানে ক্লাটছৰ কাৰণে। আৰু এইখন এখন মানে ভিতৰেদি নতুনকৈ মই আজি আহি কিনে দেখিছোঁ। কিমান দিন আগতে আহিছিলোঁ সেইটো আপোনালোকেও গম পায়, মই লাষ্ট আহোঁতে ভিডিঅ' দিছিলোঁ। তাৰপিছত আজি এইখন আহোঁতে এইখন নতুনকৈ দেখা পালোঁ। মানে ইয়াতে চব যিবোৰ ব্ৰাইডেল হেণ্ডবেগ থাকে ন বা ক্লাটছ, সেইবোৰ ইয়াতে পায় বুলি কৈছে তেখেতসকলে। আৰু এইটো চাওক না, কিউট লাগিছে, বহুত কিউট লাগিছে এইটো। ইয়াতে এটা মই ল'ম বুলি ভাবিছোঁ। এইবোৰ স্পাৰ্কেল টাইপৰ, মোক মানে কি চব মেখেলা চাদৰৰ লগত যোৱা এটা লাগে, মানে চব কালাৰ যাতে ফুটি উঠে আৰু সেইটো বেগ ক্লাটছৰ লগত। এইটো চাওকচোন কি ৰিং হয়, মৰম লাগিছে, বহুত মৰম লাগিছে ন। কিছুমান সৰু সৰু বস্তু বিৰাট কিউট হয় চাওকচোন। আৰু এইটো এটাই আমি ইনষ্টাগ্ৰামত মই দেখিছিলোঁ এনেকুৱা বেগবিলাক, এইটো পপিং টাইপৰ হয়, মানে এনেকৈ ফুটাই দিব পাৰি। এইয়া এইবোৰ সৰু বাচ্ছাবিলাকৰ কাৰণেও ভাল হয়। সৰু বাচ্ছা বুলি নহয় দিয়কচোন, ডাঙৰেও লয় আজিকালি।
এইটো এটা মৰম লাগিছে ন মিষ্টাৰ বুলি বৰ হৈছে এইটো ডিস্কো বল টাইপ ভাল লাগিছে কিন্তু এনে এইটো এটা মেটালিক কালাৰ টাইপৰ হয় ময়ো তেনেকুৱা টাইপতে ল'ম ইয়াতে পাই ব্ৰাইডেল কালেকশ্যনৰ বেগছবিলাক এয়া মই এফালৰ পৰা দেখাই আছোঁ বাৰু যিমানখিনি সম্ভৱ হয় মই এই দুটা ল'লোঁ তো এতিয়া এই চেণ্ডেলখিনিৰ বিলিংখিনি কৰি কিনে আৰু যাওঁ আৰু আমি ইপিনে ব্লক হিলবোৰ আছে আৰু ইয়াতে আৰু কেৰিংবিলাক আছে ইয়াতেও কিছুমান সৰু সৰু হয় বাট বিৰাট মৰম লগা হয় এইবোৰ পাউচবিলাক আছে ইয়াতে মিষ্টাৰক বিচাৰি আছিলোঁ বিচাৰি পোৱা নাই ভিডিঅ'ৰ ধান্দাত ক'ত বা গ'ল পাইছোঁ ফাইনেলি এয়া কিবা কৈ আছিলোঁ মোৰ হাঁহি উঠি গৈছে পটককৈ এইবোৰ পামচুবিলাক এথনিক পামচু যিবোৰ থাকে ন সেইবোৰ কুৰ্তিৰ লগত এইবিলাকৰ লগত বিৰাট ভাল লাগে আৰু ইপিনে ক্লাটছবিলাক আছিলে আৰু মোক এটা কম্পেক্ট পাউডাৰ লাগিছিলে তো মই একেলগে ইয়াতে চাওঁ বুলি ইয়াতে অকণমান চাই দিলোঁ কিন্তু মানুহৰ ভিৰ ইমান ইয়াত জবিজৰ বহুত কিবা কিবি বস্তু আছে ইয়াতে ফেচ পেক হওক ক্লিনজাৰ মইশ্চাৰাইজাৰ আৰু ৰিনিৰ ইয়াতে কিছুমান আছে কিন্তু মোক যিটো লাগিছিলে মই সেইটো নাপালোঁ তো সেইটো কাৰণে বাহিৰত বিচাৰিম ইয়াতেও কিছুমান হেণ্ডবেগ আছে এইখিনি ফ্ৰণ্ট সোমাই কিনে মানে দেখা পায় এইটো এটা ডিজাইনটো ভাল লাগিছে হয়নে আমি ওলাওঁ আৰু আজিৰ কাৰণে দুখে লাগে ইয়াৰ পৰা যাব লাগিলে ব্ৰাছ হয় কিছুমান বহুত এচেঞ্চিয়েল বস্তু মানে ইয়াতে পায় আৰু যিবোৰ চাগে মই নামেই নাজানিম কিছুমানৰ কুকাৰ চুকাৰ এইবোৰো পায় চচ ডিপাৰ এইবোৰ বিৰাট কিউট মানে আৰু বিৰাট টিকলু বস্তু এইবোৰ পেনবিলাক ননষ্টিক পেন হয় এইবোৰ এইবোৰ ষ্টাৰ্টাৰ ৰাখিবৰ কাৰণে প্লেটবোৰ ইমান ধুনীয়া লাগিছে আৰু বাহিৰতে এনেকুৱা এখন কছমেটিক শ্বপ আছে মানে জুৱেলাৰী বেগেৰা এইবোৰ ইয়াতে ল'ব পাৰে আৰু এইবোৰ এছমিছ জুৱেলাৰী টাইপো আছে উইগো আছে এইবোৰ সৰস্বতী পূজাৰ কাৰণে বিৰাট ভিৰ আৰু এইখন MS বেগ হাউচ তো যদি ভাল লাগিছে তেতিয়াহ'লে নিশ্চয় আপোনালোকে ইয়ালৈ এবাৰ ভিজিট কৰিব তাৰ পৰা ওলাই আহি এইবোৰ মই এখন লেহেংগাৰ দোকানত দেখিলোঁ লেহেংগা কিছুৰ ভাল লাগিছিলে ভিৰ দেখিছেনে মানুহৰ ইয়াতে কিছুমান মই গছ পুলি দেখা পাইছোঁ ৰ'ব চাই আছোঁ ভাল লাগিছিলে কিন্তু দামবিলাক অলপ বেছি তাতে নাৰ্চাৰীৰ তুলনাত
ইয়াৰ পৰাই মই কসমেটিক লওঁ কম্পেক্টটো ইয়াৰ পৰাই ল'ম এইটো টেডি বিয়াৰটো দেখিছেনে কিমান ডাঙৰ এইটো ৰিটাৰ্ণ হৈ থাকোঁতে আমি ৰাস্তাতে দেখা পাইছোঁ ইয়াতে ট্ৰাফিক লাগিছে সেইটো কাৰণে মই ইপিনে খিৰিকীৰে চাওঁতে দেখা পালোঁ ইমান ভাল লাগিছে ন আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে জনাব আৰু যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব